আজি ইমান নিয়মত মানুহ আহিব এইবোৰ চব চফা কৰি থ'ব পাৰে নহ'লে একদম বেয়াই পাব ঘৰত আহি ইমান যে ভাল লাগিছে নহয় ইমান বছৰৰ মূৰত মানুহটো আহিব আজি ফোন এটা কৰিব লাগিছিলে নহয় কৰ পাইছিলোঁ ফোনটো ছুইচ অফ কৰিছে যে কি হ'লনো আহি থাকোঁতে কি চাৰ্জ শেষ হ'ল নেকি ট্ৰেইনতো দি ল'ব পাৰে কি হ'লনো ইমান দূৰৰ পৰা অহা ভয়ে লাগে দেই আকৌ এবাৰ কৰি চাওঁচোন নেটৱৰ্ক নাথাকিলেও কেতিয়াবা এনেকুৱা কৰে নহয় কি হ'ল বই এই তাইলৈ ফোন এটা লগাই আছোঁ আকৌ কিমান টাইমত পায়হি বুলি সেই ফোনটোৱে ছুইচ অফ দেখোন অঁ লগৰকেইটালৈ ফোন মাৰিছোঁ আকৌ মোৰ ওচৰত তাৰ লগৰ নাম্বাৰ নাই নহয় এতিয়া কি কৰোঁ বাৰু চিন্তাই লাগিছে মোৰ দেই কি হৈছে জানো কি যে হৈছে নহয় মোৰ ভয়ে লাগিছেচোন মা এই চাৰ্জ নাই হ'বলা ফোনটো পাছত অকণমান দেৰি পাছত ফোন মাৰিব চাগে জানো হেৰি দেখোন ট্ৰেইনতো দেখোন সি চাৰ্জ দি ল'ব পাৰে কি হৈছে চিন্তাই লাগিছে আহিলোঁ বুলি ফোন মাৰিছিলে জানো মানে হেৰি আহিলোঁ বুলি হেৰি ফোন কৰিছিলে মানে আহিম বুলি ফোন কৰিছিলে আহিছোঁ বুলি কোৱা নাই বাৰু কিন্তু আজি আহিম বুলি কৈছিলে ন কালিয়ে কৈছিলে ফোন কৰা কালিয়ে ক'ব বাৰু এতিয়া ভয়হে লাগিছে এখন কোনোবাই ফোন কৰিছে ইয়ে কৰিছে নেকি খাটৰটো দোকান দিবগৈ লাগিছিলে হেল্ল' অঁ কোন বাৰু অঁ হয় কি কেনেকৈ কি হয় কি হয় কি হৈছে মোৰ লগত কি হ'ল আকৌ আজি মা কথাটোতো ক ন তেতিয়াহে মই বুজি পাম চাংচোন ফোনটো দে আপুনি কোন হয় বাৰু হে কি শুনিছো সঁচা নে অঁ কি হ'ব লগতে সকলে পায়নে এনেকুৱা তই যদি ইমানকে ভাগিব কি হ'ব মই তাক জন্ম দিছিলোঁ তোৰ মানুহটোহে হয় মোৰতো ল'ৰা হয় বাদ দেচোন তোৰ ছোৱালীজনী কি হ'ব এতিয়া মই এতিয়া কেনেকৈ থাকিম বাৰু ইমান কম বয়সতে মোক এৰি থৈ গুচি গ'ল মই কেনেকৈ জীয়াই থাকিম এনেকৈ ইমান কম সময়তে মোক এৰি থৈ গুচি গ'ল মই মোৰ ছোৱালীজনী কেনেকৈ অকলে ডাঙৰ দীঘল কৰিম মা জীৱন হ'ল আইজনী ইমানকে তই যদি ভাগিব কি হ'ব এতিয়া অকণমান দে বহি দিবি বল বোৱাৰী অ বোৱাৰী কলৈ গ'লা বোৱাৰী তুমি ইমানকে নাকান্দিবাচোন মোৰ ল'ৰা দেশৰ কাৰণেহে শ্বহীদ হৈছে তই যদি ইমানকে ভাবিব কি হ'ব মোৰ ল'ৰা আজি শ্বহীদ হৈছে যদিও মই একো কান্দা নাই যিমান দুখ হ'লেও দেশৰ কাৰণে শ্বহীদ হৈছে আৰু এইবোৰ মোৰ আজি মোৰ
যদি ইমানকে কান্দা তোৰ ছোৱালীজনী কি হ'ব যা বেটি ঘৰলৈ অহা পাছত তাই যদি এইবোৰ কথা গম পাই কি হ'ব বাৰু মা তাই তাইৰ আগত মই এইবোৰ কথা কেনেকৈ ক'ম যা এতিয়া হলাগে যি হ'ল হ'ল আৰু সেই কিছু কাপোৰ আলমাৰীত ভৰাই থৈ দিবি মইহে জানিছোঁ আজি আনৰ আগত কান্দিব নোৱাৰোঁ মইহে জানিছোঁ মোৰ ল'ৰাটো মোৰ বোৱাৰীক কৈছোঁহে হয় মই এতিয়া নিজে ভাগি পৰিছোঁ মা এই বগা সাজযোৰে দেখোন মোৰ মনটো বেছিহে কষ্ট দিয়ে সাজযোৰ নিপিন্ধিলে নহয়নে এয়া নিয়মে কি কৰিবা আৰু সেইবোৰ কথা বাদ দে এতিয়া বেটিও আহি পাবলৈ হৈছে মোক এইটো অৱস্থাত দেখি তাই কি ক'ব পাৰিব তাই মোক সুধিলে মই তাইক কি উত্তৰ দিম এতিয়া বাদ দিয়া আৰু তাইক পঢ়োৱা কথা চিন্তা কৰা তাইক মানুহ কৰিব লাগিব আমি তই কান্দি থাকিলে আৰুহে সি সাহস নাপাব নাই মা মই তাইক যেনেকৈ হ'লেও যি কৰি হ'লেও তাইক মই মানুহ বনাম মই ভাগি নপৰোঁ মা তাইৰ কথা চিন্তা কৰি মই নিজে সাহস গোটাব লাগিব তাইক মই কেতিয়াও কষ্টত থাকিব নিদিওঁ মা মই তাইক কেতিয়াও কষ্ট পাব নিদিওঁ দেউতাক নহ'লে কি হ'ব দেউতাকৰ অভাৱ মই পূৰণ কৰিম মা তাই তই কণ্ডাক্টৰৰ কথা কৰি থাকিব নালাগে এতিয়া বেটি আহি পাবলৈ হ'ল মই বাবাৰ নিয়ম নীতিখিনি কৰিবলৈ মই ভকত কেইজনমান মাতি আনো বগা সাজ পিন্ধিছে যে আজি দেখোন সিহঁত সেন্দুৰো লোৱা নাই মা অ মা একো নাই হোৱা বেটি বল কি হৈছে এইবোৰ আইতাই কিবা গালি দিলে নি মা কি হৈছে উঠকচোন উঠকচোন উঠক কি হৈছে আপোনাৰ কি হৈছে আইতা অ আইতা আহাচোন আহা ভিতৰলৈ আহা ভালকৈ কথা পাতো আহাচোন কি হৈছে আহাচোন ল'ৰা আইতা আইতা কি হ'ল অ আইতা মাজনী তই কেতিয়া আহি পালি মোৰ হ'ল অলপ দে মায়ে কি হৈছে মায়ে যে একো কথা চথা নকয় আৰু বগা সাজ পিন্ধিছে আৰু আপুনিও কিছুমান কান্দি থকা নিচিনা লাগিছে কিবা হ'ল নি একো নাই হোৱা মাজনী কি হ'ব আইতা কি হ'ল মা কি হৈছে কওকচোন কওক আপোনাৰ কেলে কি হৈছে কিয় কান্দিছে আপোনালোকে একো নাই হোৱা যাচোন যা হাৱাত খেলিবলৈ ৰখি আছে কওকচোন কওক ক'ব লাগিব কিবা এটাতো হৈছে কিবা এটাতো হৈছে কওক কিয় কান্দিছে আইতা কওক আকৌ দেউতা আৰু নাই মাজনী কি হয় জানো হয় আইতা ইমানকে নাকান্দিব মাজনী তোৰ দেউতাৰে দেশৰ কাৰণে শ্বহীদ হৈছে কাৰো কাৰণে শ্বহীদ নাই আমি কান্দিব দুখ কৰিবলগীয়া কথা তাত একো নাই দুখ নকৰিবা মাজনী বৰ গৰম উঠিছে তাতে বহি নেকি অকণমান খাই আছে ইমান গৰম উঠিছে তাতে পোৱা নাই দেই এইজোপা অকল পিন্ধিয়ে থাকিবলগীয়া দেখিয়ে নাপাওঁ আজিকালি চবেই কি হৈছে পইচা অ মা মা কৈ যা তই এই মই হেৰি বেটীৰ এডমিশ্যনৰ কাৰণে যাওঁ আকৌ আৰু সেই কাপোৰ পিন্ধিছ হে কি কাপোৰ পিন্ধিছ কি হ'বনো মা এতিয়া খুলকে যা কি হ'বনো মা মানুহে কি ক'ব হে আমাৰ সমাজত কিছুমান নিয়ম নীতি আছে নহয় মানুহটো মৰা এবছৰ হোৱা নাই তই এইবোৰ কাপোৰ পিন্ধি কিনে
ফুৰিবলৈ ওলাইছ এতিয়াহে আকৌ ওলাই গ'লে মানে যাতে যাতে এখন ক'ব পাৰিব মানুহে কি ক'ব হে মোক যে কি ক'ব বুলি শুনিছ মানুহে কি ক'ব আগতে চাই ল'বি গালি নিদিওঁ ক'লেও নোৱাৰি আৰু তই এতিয়া খুলগে যা কাপোৰ মা মানুহজন মৰিলে বুলি মই কি সদায় বগা সাজযোৰে পিন্ধি থাকিব লাগিব নেকি এয়া এনেকুৱা কি সমাজৰ নিয়ম যিয়ে নেকি মানুহৰ মনত কষ্ট দিয়ে সেয়া কিবা নিয়ম হ'ল নেকি মানুহৰ মোক কৈ লাভ নাই একো গাঁৱৰ মানুহক কবি যা বগা সাজযোৰ পিন্ধি মই কিমান কষ্ট পাওঁ সেয়া অকল মইহে জানো মা প্ৰত্যেকটো সময়তে মানুহজনৰ বগা সাজযোৰ পিন্ধি লোৱাৰ লগে লগে প্ৰত্যেকটো সময়তে মানুহজনৰ কথাই মনতে আহি থাকে সেইটো কাৰণে ভাবিছিলোঁ মই আজি আৰু ৰঙীন কাপোৰে পিন্ধিম আজিৰ পৰা সমাজখন যে এয়া কি নিয়ম মা মোক সুধি লাভ নাই যোৱা এতিয়া ঘৰলৈ ভিতৰলৈ যা মা মই নুশুনো মই এয়া নেমানো যি নীতি নিয়মে নেকি মানুহৰ মনত কষ্ট দিয়ে সেয়া কোনো নীতি নিয়ম নহয় এয়া এনেকুৱা নিয়ম মই পালন নকৰোঁ মা ভিতৰত সোমাই এতিয়া তেনেকৈ যা মোৰো চাম নহয় গধূলি বাহিৰৰ হয় তেনেকৈ যা মোৰো চাম মোৰ চাম হ'বলৈ আছে এইবোৰ মোৰ মাথাটো চুবাবলৈহে আছে খোল সেইযোৰ কাপোৰ বেলেগ এযোৰ কাপোৰ পিন্ধিয়া তই কেনেকৈ নগলা বাহিৰ হয় এইযোৰ কাপোৰ পিন্ধি মা আজি এটা কথা কৈ থওঁ আপোনাকো নেক্সট টাইম আজি মই পিন্ধিছোঁ বাৰু এযোৰ কাপোৰ কিন্তু নেক্সট টাইম মই এইবোৰ নিয়ম নীতি মই মানি চলিব নোৱাৰোঁ যি নিয়ম নীতিয়ে মানুহৰ মনত কষ্ট দিয়ে তেনেকুৱা নিয়ম নীতি মই ধৰি ৰাখিব নোৱাৰোঁ মা যদি ওলাই যায় এখন ঘৰৰ পৰা ঠিক আছে মই এনেকুৱা নিয়ম নীতি আঁতৰাবলৈ বিৰোধিতা কৰিবলৈ ঘৰৰ পৰা হ'লেও ওলাই যাম নিয়ম নীতি মানি ধৰি নাথাকোঁ মা যি নিয়ম নীতিৰ কাৰণে আমি সদায় দুখত থাকিব লগা হয় সেই নিয়ম নীতি হ'ল জানো মা যি মন যায় তহঁতক কৰ যা এতিয়া মোক সুধি নাথাক মা আপুনিওতো এগৰাকী বিধৱা আপুনিতো নিজে বুজিব লাগিছিল এইটো কথা মা সেইদিনাখন মই আইমণিৰ বিয়ালৈ গ'লোঁ সেইদিনাখন মোক তাত সোমাব নিদিলে ভিতৰত কৈছে যে কি বিধৱা কইনাই বোলে বিধৱা মহিলাৰ বোলে মুখ চালে মানে বোলে অশুভ হয় এইবোৰ নিয়ম নীতি নেকি মা কিমান কষ্ট পাইছোঁ মনত সেই কথাষাৰ শুনি ময়ে জানো মা মই এইবোৰ নিয়ম নীতি নামানো মা আহিছোঁ নমস্কাৰ বন্ধুসকল আমি আজি মানে ভিডিঅ'টো যিটো হেৰিয়ত বনাইছোঁ সকলোৱে মানে ছাপোৰ্ট কৰিব বুলি আশা কৰোঁ কোনেও যাতে নিগেটিভ কমেণ্ট নিদিয়ে নিগেটিভ কমেণ্ট দিবও পাৰে কিছুমানে কিন্তু আচলতে আমি এইটো কোনো মানে জাতিৰ বিৰোধিতা কিবা বিৰোধিতা মানে নিয়ম নীতিৰ বিৰোধিতা কৰিবলৈ আমি এইটো আচলতে বনোৱা নাই আমি কেৱল এইটো হেৰিয়ৰ কাৰণে মনোৰঞ্জনৰ কাৰণেহে বনাইছোঁ ভিডিঅ'টো কোনেও যাতে নিগেটিভলি নলয় আৰু আগলৈ আমাৰ ভিডিঅ'বোৰত মৰম দি থাকিব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে যিখিনিয়ে কৰা নাই আৰু হ'ব ইমানতে কথাটো এইটো কথা ক'বলৈ মানে হেৰি ভিডিঅ'টো বনোৱা হ'ল এইটো ভিডিঅ' তো সকলোৱে ছাপোৰ্ট কৰিব আমাক ধন্যবাদ বাই বাই দোস্ত